জনাইছে UPPL BPF একেলগে নৱচৰণীয়া হৈ লগ খেলিব লাগে এই কথাটো কোৱা হৈছে এই বিষয়ে ক'ব নৱচৰণাই এজন সাংসদ হিচাপে আৰু এজন পলিটিকেল লিডাৰ হিচাপে তেখেতে নিজৰ জিকি যোৱাৰ কথা বা নিজে জিকিব এই মেছেজটো নিজৰ কৰ্মীবিলাকৰ মানে মাজত বা ৰাইজৰ মাজত তেখেতে বিলাবলৈ চেষ্টা চলোৱাটো এইটো একো আচৰিত হ'ব লগা বিষয় আছে বুলি মই সেইটো নাভাবোঁ তেখেতে সেইটো ক'বই কিন্তু ঘটনাটো হ'ল যে প্ৰথম আৰু দ্বিতীয়বাৰৰ কাৰণে যেতিয়া ইলেকশ্যন খেলি পেলাই তেখেতে জিকিব পৰা হৈছিলে সেই পৰিস্থিতি সেই পৰ্যায় এতিয়া নাই BTC অঞ্চলত নতুন এটা ৰাজনৈতিক মানে পৰিৱেশ পৰিস্থিতি ইতিমধ্যে ডেভেলপ হৈছে আৰু এই ৰাজনৈতিক নতুনকৈ উদ্ভৱ হোৱা পৰিস্থিতিয়ে এতিয়া নৱশৰণীয়াৰ নিচিনা মানুহজনক জিকি যোৱাত কেতিয়াও সহজভাৱে মানে সেই পৰিস্থিতি মানে কিটো ৰাজনৈতিক এটা পৰিস্থিতিটো মানে সি কেতিয়াও মানে এই আগৰ নিচিনাকৈ সুবিধাটো তেওঁ নাপাব সেইটো তেখেতৰ কাৰণে একেবাৰে কঠোৰ এটা বাধা আৰু জনগণৰ ৰাইজৰ মাজত ভোটাৰ ৰাইজৰ মাজত প্ৰথম আৰু দ্বিতীয়বাৰৰ কাৰণে জিকি যোৱাৰ পাছত তেখেতে যিখিনি শ্লোগান গাই পেলাই যিখিনি প্ৰতিশ্ৰুতি দি পেলাই ৰাইজৰ ভোট আৱেগিকভাৱে আদায় কৰি পেলাই জিকি মানে গৈছিলে এতিয়া জিকি যোৱাৰ পাছত যোৱা 10টা বছৰত তেখেতে জিৰ' পাৰফৰ্মেঞ্চ একো যে ৰাইজৰ হৈ কাম কৰিব পৰা নাই আৰু ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিলে ইয়াৰে 0.5% তেখেতে পূৰণ কৰিব পৰা নাই আৰু নোৱাৰিব সেই কথাবিলাক ৰাইজে এতিয়া স্পষ্টভাৱে গম পাইছে যে ৰাইজক ব্লেকমেইলিং কৰি পেলাই ইম'চনেলাইজ কৰি পেলাই আৱেগিকভাৱে কৰি তুলি ৰাইজৰ ভোট আদায় কৰাটোহে মাত্ৰ নৱচৰণীয়াৰ এটা টেকনিক আছিলে বড়ো অনাবড়ো মানে জাতি বিভাজন কৰি পেলাই আমাৰ মাজত এটা বৈষম্য এটা নীতিৰে তেখেতে যে কমিউনেল এটা পলিটিক্স কৰিছিলে যাৰ কাৰণে অঞ্চলত মানে একো লাভ হোৱা নাই কোনো ব্যক্তি বা কোনো সম্প্ৰদায়ৰ আৰু কোনো অঞ্চলৰ একো লাভ হোৱা নাই গতিকে নৱশৰণীয়াৰ নিচিনা মানে কি কয় অকৰ্মণ্য এজন MP আৰু ৰাইজৰ ভোটটো আদায় কৰি পেলাই নিজৰ পলিটিকেল লাভালাভৰ কাৰণে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে পলিটিক্স কৰি থকা ব্যক্তি এজনক ৰাইজে ইতিমধ্যে চিনাক্ত কৰিব পাৰিছে আৰু সেই মানুহজনক সেই নেতাজনক ৰাইজে এইবাৰ যিকোনো প্ৰকাৰে হৰুৱাবৰ কাৰণে নৱচৰণীয়াক মানে ইতিমধ্যে নাকচ কৰি পেলাই তেখেতৰ বিৰুদ্ধে কাম কৰিছে আৰু ফিল্ডত সেইটোকে স্পষ্ট দেখা পাইছোঁ যে নৱচৰণীয়া এতিয়া ফিল্ডত ইলেকশ্যন কণ্টেষ্ট কৰিবৰ কাৰণে আহাৰ পৰা বিৰত থাকাই তেখেতৰ মান সন্মান ৰক্ষাৰ এটা মানে পলিচি হিচাপে ভাল হ'ব বুলি মই তেখেতক এডভাইচ দিব বিচাৰোঁ এইবিলাক মানে কোনোবা মিডিয়াই মানে সেইটো ৰচনা কৰা কাহিনী হ'ব পাৰে নহ'লে বেলেগ দলৰ অন্যান্য বিৰোধী দলবিলাকে এইবিলাক ৰচনা কৰা এইটো এটা কাহিনীহে ইয়াত কোনো সত্যতা নাই কোনো বাস্তৱতা তেনেকুৱা ইয়াত এই কথাবিলাকৰ কোনো কি নাই আমাৰ হাগ্ৰামা মহিলাৰ BJP যোৱা ইয়াৰ লগত কোনো সম্পৰ্ক নাই হাগ্ৰামা মহিলাৰী জিন্দগীত কেতিয়াও তেওঁ BJPলৈ নাযায় আৰু হাগ্ৰামাৰ যিবিলাক কলিগ আছে তেখেতসকলেও নাযায় BPF দলটো শক্তিশালী কৰাটো আমাৰ BPF দলৰ প্ৰতিজন নেতা কৰ্মীসকলৰ একমাত্ৰ এজেণ্ডা আৰু এই এজেণ্ডাটো সফল কৰিবৰ কাৰণে আমি যিকোনো ধৰণৰ পন্থা আমি অৱলম্বন কৰিম আমি যিকোনো ধৰণৰ ৰাজনীতিৰ কৌশল যুগুত কৰিম চলে বলে কৌশলে আমি যিকোনো ধৰণৰ মানে কূটনৈতিক ব্যৱহাৰ কৰি হ'লেও BPF দলক শক্তিশালী কৰি পেলাই BTC অঞ্চলৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে দায়িত্ব ল'বলৈ আগবাঢ়িবৰ কাৰণেহে আমি এতিয়া বিভিন্ন পৰ্যায়ত কাম কৰি আছোঁ 17টাটো বেয়া নহয় সিংগল লাৰ্জেষ্ট আমি এটা দল হিচাপে যেতিয়া যোৱা BTC ইলেকশ্যনত আমি লাভ কৰিব পাৰিছিলোঁ সেইটোৱেইতো আমাৰ কাৰণে ভাল আছিলে কিন্তু পলিটিক্সত বিভিন্ন ধৰণৰ এইবিলাক মানে হেৰি থাকে গেম থাকে আৰু ষড়যন্ত্ৰ কিবা কিবি এইবিলাক মানে কূটনীতিক থাকে গতিকে আপোনালোকে জানে যে বৰ্তমান আমি এই পৰিস্থিতিৰ মাজত অপজিশ্যনত থাকি পেলাই BTCত যে পলিটিক্সটো কৰিব লগা হৈছোঁ আমি এই গোটেই কাহিনীবিলাক আপোনালোকে চবেই জানে মাইনৰিটিয়ে মেজৰিটিক শাসন কৰা মাইনৰিটিয়ে চৰকাৰ চলোৱা এইটোৰে এটা নমুনা আপোনালোকে BTCত পাই আছে মেজৰিটি হৈও মেজৰিটিয়ে চৰকাৰত থাকি পেলাই কাম কৰিব পৰা নাই ইয়াৰ উদাহৰণ আপোনালোকে নিজে দেখা পাই আছে এতিয়া যিয়ে নহওক আমি কিন্তু সদায় কওঁ
আমি 17টা আছিলোঁ, এতিয়াও আমি 17টা আছোঁ, বৰঞ্চ ভিতৰে আমাৰ বাঢ়িছেহে। আকৌ 2023 যেনেকৈ ক'লে ভৱিষ্যতবাণী দিলে, মই নাজানো ভৱিষ্যতবাণী কোনে দিছে দিয়া নাই, আপোনালোকে ক'ৰ পৰা পাইছে। যদি ভৱিষ্যতবাণী কোনোবা মহাপুৰুষে যদি দিছে, মহাপুৰুষবিলাকৰ ভৱিষ্যতবাণী এইবিলাকতো বাস্তৱত সফল হোৱা ইয়াৰো উদাহৰণ যিহেতু আছে। গতিকে 2023টো আমাৰ কাৰণে মানে 100% লাভজনক এটা মানে এই বছৰ হ'ব বুলি আমি চবেই গণ্য কৰিছোঁ। লাকি ইয়াৰ বুলি ক'ব পাৰি। লাকি ইয়াৰ পৰাই আমাৰ জয় যাত্ৰা, আমাৰ প্ৰতিপক্ষৰ পতনৰ যাত্ৰা তেতিয়াৰ পৰাই হ'ব, একেবাৰে সেইটো স্পষ্ট। ঠিক আছে।